সকলোকে গুড মৰ্নিং জনাই বৰ্ণিতা বুবু অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাব ওলাইছোঁ পিঠাগুড়িৰ মালপোৱা। ইয়াত কি লাগে চাওকচোন, মই দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। ইয়াত মই লৈছোঁ এয়াৰ সৰু বাটি চাইজৰ 2 বাটি পিঠাগুড়ি, আধা বাটি ময়দা, তাৰপিছত পান মছলা 1 চামুচ, মিঠৈৰ গুড়ি, তাৰপিছত নিমখ 1 চামুচ আৰু ইলাচি 4-5টামান আৰু সৰু গিলাচেৰে গাখীৰ 1 গিলাচ লৈছোঁ। এইখিনি মই এতিয়া গোটেইখিনি মিক্স কৰিম। ভাবিলোঁ আজি ৰাতিপুৱাৰ ভাগত মালপোৱা খাওঁ, কিহেৰে বনাওঁ বুলি ভাবি পিঠাগুড়িৰ সৈতে বনাই চাওঁ, আপোনালোককো ৰেচিপিটো দিওঁ। এতিয়া মই মিঠৈখিনি চচপেনত দি দিলোঁ। তাৰ লগত মই আধা বাটি পানী দি মিঠৈখিনি পূৰা গেলিব দি থৈ দিছোঁ। এতিয়া ইয়াত মই নিমখখিনি দি ল'লোঁ। 1 চামুচ ময়দাখিনি দিয়াৰ পিছত মই পান মছলা দিম। এইখিনি মই ময়দা আৰু পিঠাগুড়িখিনি পান মছলাখিনি মিক্স কৰি ল'ম অলপ দেৰি। গোটেইখিনি মিক্স হ'ব লাগিব। মিক্স হোৱাৰ পিছত তাত মই ইলাচি 5টামান মই পিচি লৈছিলোঁ, ইলাচিকেইটা দিম, গোন্ধটো ভাল হয় খাবৰ কাৰণে। ইলাচিকেইটা দি দিলোঁ। এতিয়া মই সৰু গিলাচত যি গাখীৰ 1 গিলাচ থৈছিলোঁ, তাৰ মই আধা গিলাচ গাখীৰহে দিম। পিছত গোটা হৈ থাকিলে পিছত দি দিম যদি লাগে। এইখিনি মই ভালদৰে আকৌ মিক্স কৰি লৈ ল'ম। তাৰপিছত মই মিঠৈখিনি পূৰা জুলীয়া হৈ গৈছে, সেইখিনি দিম বাৰু। মই এতিয়া অলপমান পানী দি দিছোঁ ইয়াত। এতিয়া ইয়াত মই জুলীয়া হৈ যোৱা মিঠৈখিনি গোটেইখিনি দি দিম। অলপ অলপকৈ দি চাওঁ। গোটেইখিনি দি দিলোঁ। এইখিনি এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰিম। পূৰা গোটা গোটা বান্ধি গৈছে, পূৰা একদম চব মিহি হ'ব লাগিব আৰু বস্তুখিনি। মালপোৱা যেনেকৈ গ'লোঁ তেনেকুৱা আৰু চেম টাইপৰ। গোটেই বস্তুখিনি মিক্স নোহোৱালৈকে মই এনেকৈ ভালদৰে অলপ সময় গুলি থাকিম। তেতিয়া গোটা গোটা হৈ থাকিলে মালপোৱাটো ইমান ভাল নহয়। ইয়াত ময়দাও দিছোঁ কাৰণ আঠা খাই যাব, সেইকাৰণে মই ভালদৰে গুলি আছোঁ। এতিয়া এইখিনি মই আধা ঘণ্টামান এনেকৈ থৈ দিম। তাৰপিছত মই বনাই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয় চাব। পিঠাগুড়িখিনি গুলি ৰখা আধা ঘণ্টা হৈ গ'ল। এতিয়া মই কেৰাহীটো উঠাই দিছোঁ, তাত তেলো দিছোঁ গৰম হ'বৰ কাৰণে। এতিয়া মই আপোনালোকৰ ওচৰত বনাই দেখাই আছোঁ। খাবলৈ বহুত সোৱাদ হয় পিঠাগুড়িৰ। অকল মালপোৱাটো বা চুজিৰো ভাল লাগে, কিন্তু পিঠাগুড়িৰ মালপোৱাটো খুবেই ভাল লাগে। খাই চাব পাৰে আপোনালোকেও বনাই। এয়া মোৰ গোটেইখিনি বনোৱা ৰেডি হৈ গ'ল।
কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। এনেই চিম্পুলকৈ বনাইছোঁ আৰু কি বনাব পাৰিছোঁ নাজানো। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।